Hello and welcome back to my YouTube channel. স্বাগতম জনাইছো আপোনালোকক অন্য এটা নতুন ইন্টাৰেষ্টিং ভিডিঅ'লে আৰু আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছো দেওহাল লাকৱাত আছে। দেওহাল এখন বহুত পুৰণি মনুমেণ্ট হয় যোনখন লাকৱাত স্থাপিত। চ' আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছো দেওহাল। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া গাড়ীত লাগি আছে এখন পূজা হেৰি মানুহৰ। চ' পূজাখন আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিম। মানুহ মানে ৰাস্তাইদি যাব, তো আপোনালোকে চাওক। আপোনালোকক যে পূজাখন দেখালো, এই পূজাখনৰ নাম হৈছে শীতলা পূজা। শীতলা এতিয়া বৰ্তমান দেওহাললৈ গৈ আছো। এয়া পিছপিনে নেহা বহি আছে, নেহাক লৈ নাযাওঁ বুলি আহিলো, তথাপি লগ কৰিছো আৰু এতিয়া বৰ্তমান এতিয়া গৈ আছো দেওহালৰ পিনে। অকণমান পিছত লগ পাই আছো। চ' এইখন দেখিছে নদীখন গাইজ। এতিয়া বৰ্তমান দেওহাললৈ গৈ আছো আৰু বহুত ধুনীয়া মানে এইডোখৰ লোকেশ্যন। চ' এতিয়া গৈ আছো, লগ পাই আছো আৰু বেছি দেৰি নাই। কি ধুনীয়া নাজাৰা। বৰ্তমান এতিয়া এয়া এইটো হৈছে এটা ডাঙৰ পুখুৰী আৰু এইপিনে আছে ৰাস্তাটোৰ এই পাৰে আছে। এইখন হৈছে দেওহাল। দেওহালৰ এণ্ট্ৰিটো দেখাম এতিয়া। বৰ্তমান গাইজ দেওহাললৈ পাই গ'লোহি মই। চ' আপোনালোকক ভালকৈ দেওহালখন আপোনালোকে এতিয়া বৰ্তমান দেওহালখন দেখিবলৈ পাব। আৰু দেওহালৰ এইখন হৈছে এণ্ট্ৰি গেটখন। এইখন চাওক কিমান ধুনীয়াকৈ লিখা আছে, আমলখি দেওহাল লাকৱা শিৱসাগৰ অসম। এইটো এটা ড্ৰেগন সোমাই আহিলোঁ ভিতৰতে। সোমাই এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া গছ গছনি। আৰু সেইকেইডোখৰ যে আপোনালোকে দেখিছে, সেইকেইডোখৰত চাকি দিয়া হয়। আপোনালোকৰ পূজা হয় যেতিয়া ইয়াত, তো চাকি দিয়া হয়। আপোনালোকক ভালকৈ মই এতিয়া চেক কৰাম। আৰু গছবোৰ চাওক না, কি ধুনীয়া ধুনীয়া আৰু ডাঙৰ ডাঙৰ গছ। আপোনালোকক মই অকণমান পিছত চিনেমেটিক্স চেক কৰাম বাৰু, আপোনালোকে চাব চিনেমেটিক্সটো। বৰ্তমান চাওক কিমান ধুনীয়া এটা গছ এজোপা আপোনালোকক দেখাম এতিয়া। গছজোপা 100 বছৰমান পাৰ হ'ল। গছজোপা আপোনালোকে চাওক একদম ধুনীয়া, মানে এটা ৰুমৰ নিচিনা হৈ আছে। চাওক একদম ৰুমহে এটা যেনিবা। কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। আপোনালোকে যে দেখিছে এইটো হৈছে জিৰণি চোৱা। ইয়াত অকণমান জিৰণি ল'ব পাৰে আপোনালোকে। আৰু এইকেইডোখৰ যে দেখিছে আপোনালোকে, এই দুডোখৰত আপোনালোকে চাকি দিব পাৰে যেতিয়া ইয়াত পূজা হয়। আৰু এই নামঘৰ হয় এইটো। ইয়াৰ নামঘৰটো মই ভালকৈ মানে নামটো নাজানিছোঁ। চ' আপোনালোকৰ ওচৰৰ পৰা মই দেখাই পিনি জনাই আছোঁ কি নামঘৰ বুলি কয় এইটো। আৰু এইটো চেক কৰক কিমান ধুনীয়া এটা মানে পৰিৱেশ, কি ধুনীয়া পৰিৱেশ। মই আপোনালোকক নামঘৰটো যে দেখাইছিলোঁ এইটো চেক কৰক। ঐতিহাসিক নামঘৰ এইবোৰ একদম। আৰু ইয়াত লিখা আছে জানচাই কিবা কিবি, মানে মই সেইটো ভাষা অসমীয়া ভাষা নহয়, এইটো টাই আহোম ভাষা চাগে হা। খাওখান আই লেংডিং জানচাই, এইটো বুজি নাপাইছোঁ। এই গছ চাকি আপোনালোকে চাওক, বহুত ডাঙৰ চাকি। গাইজ ইয়াত যোনটো মানে ধুনীয়া এটা পৰিৱেশ, আপোনালোকে এই পৰিৱেশটো ফিল কৰিবৰ কাৰণে আপোনালোকে আহিব লাকৱাত দেওহাললৈ। আমলখি দেওহাল বুলি কয় এইডোখৰ। আপোনালোকে আহিব আৰু চেক কৰিব কিমান ধুনীয়া এটা শান্তিৰ পৰিৱেশ। আৰু এইটো চেক কৰক কি ধুনীয়াকৈ ৰাস্তাটো মানে গছৰ মাজেৰে একদম
কিন্তু বোকা হৈ আছে এতিয়া বৰষুণৰ কাৰণে গছৰ মাজেৰে দেখিছে চ' গাইজ এতিয়া মই আপোনালোকক বৰ্তমান দেওশালত থকা নদীখনৰ ওচৰলৈ লৈ যাম সেইটো পিনে পৰা নদী এখন গৈছে মানে আপোনালোকক নদীখন মই ধুনীয়াকৈ এবাৰ দেখাম আৰু এইবোৰ চক সৰু সৰু এইবোৰ কি বুলি কয় কপাহ গছৰ পৰা কপাহ পৰি আছে বহুত ধুনীয়া লাগিছে মানে আৰু এইটো সূৰ্যটো চ' বলক গৈ আছোঁ আপোনালোকক মই দেখুৱাম এতিয়া গাইজ মই নদীখনৰ ওচৰত পাই গ'লোঁ সেই নদীখনৰ পানী পূৰা বাঢ়ি আছে কিন্তু এইখন নদীখন দিচাং নদী হয় এইখন চক বৰ্তমান এতিয়া গৈ আছোঁ এয়া আই মানুহ পূৰা বহি আছে পিছপিনে আৰু এয়া নেহা এতিয়া গৈ আছোঁ ঘৰলৈ তো আজি ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব গাইজ আজিকালি ইমানেই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আজি আপোনালোকক মই দেওশালখন দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' টাটা বাই বাই